Hello everyone, I'm Kankana. যদি আপোনালোকে ফাৰ্ষ্ট টাইম মোৰ ব্লগ চাইছে দেন ৱেলকাম টু কাংকনাছ লিটিল ৱৰ্ল্ড আৰু আপোনালোক যদি মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় দেন ৱেলকাম টু মাই আনাদাৰ ব্লগ। আহকচোন আজি যাওঁ ছট পূজালৈ। ইমান ধুনীয়াকৈ ইয়াৰ ৰাস্তাটো সজাইছে দেখিছেনে, লাইটিঙেৰে খুব ধুনীয়া লাগিছে। এয়া আমি আহি পালোঁ, এন্ট্ৰি কৰিলোঁ, একদম গান পুৰা বাজি আছে, একদম ছট পূজা ভাইব আহি গৈছে। আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ ডেক'ৰেশ্যন কৰে, এইবাৰ লাইটিঙৰ বাহাদুৰিটো বেছি দিছে আৰু ভাল লাগিছে, পিছে খুব ধুনীয়া লাগিছে, একদম পুৰা এট্ৰেক্টিভ হৈছে। আৰু এয়া সোমাই গৈ আছোঁ, আহকচোন আপোনালোকো ব'লক মোৰ লগে লগে অলপমান দেখাওঁ আপোনালোককো তাৰে ভিতৰতনো কেনেকৈ কি ডেক'ৰেশ্যন কৰিছে। আচলতে ৰাতিপুৱাৰ ভাগতহে চাকি বন্তি জ্বলোৱা হয়, কিন্তু বহুত পোৱা যায়, সেইকাৰণে আমি ইভিনিঙতে আহিলোঁ, চাকি এগছি জ্বলাই যাওঁ আৰু অলপমান ভালকৈ চাওঁ। আচলতে ইভিনিঙত ধুনীয়াকৈ চাব পাৰি, বহুত নহ'লে ভিৰ থাকে, বহুত একদম হিজি সেয়েহে আৰু এতিয়াই আহিলোঁ। মোৰ পিছে ব্লগটো আপলোড কৰাত বহুতেই লেট হৈ গ'ল, ছট পূজা অলৰেডি হৈ গ'লে। আপোনালোকে পিছে ছট পূজা মনালেনে আৰু কেনেকৈ কৰিলে আপোনালোকে ছট পূজা? হোপ সকলোৰে ভালে ভালে গ'ল ছট পূজা। আমিও আহিলোঁ, আমাৰো বাৰু ভালে ভালে গ'ল। আমি তেনেকৈ নকৰোঁ, পিছে আমাৰ ওচৰে পাঁজৰে খুৰীহঁতে কৰে, তেওঁলোকৰো ভালে ভালে গ'ল। পিছে ঠেকুৱা কাৰ কাৰ ফেভৰেটনো? মোৰ খুব ভাল লাগে ঠেকুৱা, আৰু ছট পূজাত বনোৱা ঠেকুৱাটো সঁচাই কিবা এটা স্পেচিয়েল হয়, কিবা টেষ্টটোৱে তাৰ বেলেগ লাগে। এয়া নদীৰ ঘাটটো চাওকচোন, ইমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰিছে আৰু কলগছবোৰ লগাই দিছে তাতে চাকি বন্তি যিহেতু জ্বলাব ৰাতিপুৱা, খুবেই ধুনীয়া লাগিছে। আৰু পানীটো কিবা কিবি থৈছে, ৰ'ব আপোনালোকক মই দেখাব ট্ৰাই কৰি আছোঁ। পানীটো মূৰ্তি চূৰ্তি কিবা কিবি তেওঁলোকে এইবাৰ মানে ৰাখিছে আৰু খুব ধুনীয়া লাগিছে। আপোনালোকক মই দেখাই আছোঁ ৰ'ব, আগতে চাকি গছ জ্বলাই লওঁ অলপমান, যিহেতু আহিছোঁ গতিকে চবৰে নামত ঘৰৰ সেৱা এটা জনাই লওঁ চাকি গছ জ্বলাই ফালে। আৰু সকলোৰে ভাল হওক, আপোনালোকৰো ভাল হওক, ভালকৈ যাওক, আপোনালোকৰ মনৰ উইচবিলাক সকলোৰে ফুলফিল হওক আৰু লগতে মোৰো হওক ফুলফিল। এইয়া চাওক, কৈছিলোঁ যে পানীত কিবা থৈছে মূৰ্তিবোৰ, আপোনালোকেও এটা এটা সেৱা জনাই লওক দেই। আৰু ইমানখিনিলৈকে যদি মোৰ ব্লগটো আপোনালোকে চাই আছে দেন থেংক ইউ ছ' মাছ মোৰ ব্লগ চোৱাৰ বাবে, আৰু মোক আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু এটা লাইক কৰি দিব, তেতিয়া অলপমান ভাল লাগে দিয়কচোন মোৰো মনটো। গতিকে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু ইমানখিনিতে আজিৰ ব্লগটো সামৰিলোঁ।